friends, welcome back to my YouTube channel. Friends, আজি মোৰ টুৱেলখন চাওক আপোনালোকে এয়াৰ কণ্ডিশ্যন বহুত বেয়া হৈ আছে তো ভাবিছোঁ আপোনালোকক মই ৱাশ্বিং চেণ্টাৰলৈ আজি লৈ যাওঁ গাড়ীখন মই তাতে ৱাশ্ব কৰোঁ কেনেকৈ ক'ত ৱাশ্ব কৰা হয় আপোনালোকে সকলো ভিডিঅ'টো চাই থাকক প্ৰথমতে গাড়ীখনৰ অৱস্থাটো চাওক আপোনালোকক মই দেখুৱাই দিছোঁ আৰু এইখন হৈছে মোৰ বাইক হণ্ডা এক্স প্লেড 1 মই পাৰ্চেছ কৰিছিলোঁ 2017ত আৰু আজি 5 years ৰানিং হৈছে গাড়ীখন তথাপি গাড়ীখন মানে ঠিকেই কণ্ডিশ্যন আছে মই চলাই খুব ভাল ফাৰ্ষ্ট টিউশ্যনৰ উপাৰ্জনেৰে মানে পাৰ্চেছ কৰিছিলোঁ আৰু তাৰ আগত কিন্তু মই চাইকেল চলাইছিলোঁ আৰু সেই চাইকেলখন মই আপোনালোকক দেখাই দি আছোঁ আৰু এই চাইকেলখন চাওক এইখন চাইকেল মই আগতে চলাইছিলোঁ আৰু এইখন চাইকেল চলাই মই বহুত ল'ৰা ছোৱালী পঢ়াইছিলোঁ বহুত দূৰ দূৰলৈ গৈছিলোঁ কিন্তু বাইক চলোৱাৰ ফলত মানে চাইকেলৰ ব্যৱহাৰটো খুব কমেই হৈছে তথাপি চাইকেলখন মই ধুনীয়াকৈ ৰাখিছোঁ আৰু কেতিয়াবা ইচ্ছা লাগিলে চলাওঁ চাইকেলখন আৰু চাইকেল চলোৱাটো আপোনালোকে জানেই খুব স্বাস্থ্যৰ কাৰণে অতিকৈ মানে স্বাস্থ্যকৰ হয় আৰু আপোনালোকেও চাইকেল চলাব যিমানেই গাড়ী মটৰ নচলাওক কিয় কিন্তু আপোনালোকে চাইকেল চলাব আৰু চাইকেল চলালে আপোনালোকৰ মানে আমাৰ যি বডিবিলাক ব্লাড চাৰ্কুলেশ্যন হওক বা এক্সাৰচাইজ হয় গতিকে আপোনালোকে চাইকেল চলাটো কেতিয়াও নেৰিব আপোনালোকে গাড়ীখন দেখিলে কিমান লেতেৰা হৈ আছে তো আপোনালোকে এতিয়া ৱাশ্বিং শ্বপলৈ লৈ যাম তাত আপোনাক দেখুৱাম মোৰ গাড়ীখন তাত কি হয় কি নহয় তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব And finally আহি পালোঁ আমাৰ ৰাৱণদাৰ কাৰ ৱাশ্বিং চেণ্টাৰলৈ কাৰ মানে বাইকো ৱাশ্ব কৰি ইয়াতে এইখন হৈছে ৰাৱণদাৰ কাৰ আৰু এইখন হৈছে মোৰ বাইক ষ্টেণ্ড কৰি থোৱা আছে ৰাৱণদা আছে ভিতৰত আৰু ৰাৱণদাৰ এই ৱাশ্বিং কাৰ চেণ্টাৰটো আছে টংলাৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত দক্ষিণে আছে আৰু আছাম অইল ডিপুৰ ওচৰতে আছে আপোনালোকে তাত আহিব পাৰে আৰু আপোনালোকে ইয়াৰ পৰিৱেশটো চাওকচোন কি সুন্দৰ পৰিৱেশ আমাৰ এম বি ৰোডৰ ওচৰতে থকা এই দুকাষে থকা গছ গছনিবোৰ সৌন্দৰ্য আপোনালোকে এক মুহূৰ্তৰ ধৰি চাবচোন বাৰু কি সুন্দৰ এইখিনি জেগাত মানে খুব ধুনীয়া লাগে এইখিনি ঠাইখিনি আপোনালোকৰ হয়তো ভাল লাগে যিসকলে টংলাৰ আছে তেওঁলোকে নিশ্চয় জানেই ঠাইখিনি দুকাষে থকা গছ গছনিবোৰ সঁচাকৈ চাবলগীয়া সেই ওখ ওখ গছ গছনি আৰু তামোল টুকুৰা কি সুন্দৰ চাওকচোন আপোনালোকে আৰু ইয়াৰ ৰাৱণদা এতিয়া গাড়ীটো ষ্টাৰ্ট কৰিলে ফাৰ্ষ্ট পানী স্প্ৰে কৰিছে আৰু ইয়াৰ পিছত তেওঁ মানে চেম্পু ৱাশ্ব কৰিব Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wasteland. ফাইনেলি গাড়ীখন ধোৱা হৈ গ'ল চাওক আপোনালোকে 5 বছৰ গাড়ী যেন লাগেনে মোৰ এইখন পলিচ কৰা নাই ঘৰত যায় আপোনালোকে দেখুৱাম মই কি পলিচ ইউজ কৰোঁ আৰু আপোনালোকে ভিডিঅ' দেখাবলৈ চাই থাকক স্কিপ নকৰিব আৰু এই দুটা হৈছে পলিচ মই ইউজ কৰোঁ আপোনালোকৰ সোধাৰ কাৰণে ক'লোঁ এইটো হৈছে কি মটো মেক্স চাইনাৰ এইটো হয় ফেভাৰৰ কাৰণে হয় আৰু এটা আছে এইটো হৈছে মানে মেটেলৰ কাৰণে ইউৰ গল্ড চ'পাৰ হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই আছিলে আৰু আজি মোৰ বাইকখনক কেন্দ্ৰ কৰি মই ব্লগটো বনাইছিলোঁ যিটো সুধি থাকে চ' যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে এটা লাইক দিব আৰু মোৰ চেনেলটো তলত যিটো ৰেড বাটন আছে দবাই দিব মানে ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ চ' টিল দেন বাই বাই